হে গাইজ গুড মৰ্ণিং আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু মাঘৰ বিহু আহিয়ে পালে মোৰ ফালৰ পৰা আপোনালোক সকলোকে আগতীয়াকৈ হেপী মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আজি মানে গুড়া খুন্দিব যাম গুড়া চুৰা আগতে খুন্দিছোঁ আৰু আজি মানে বৰা চাউলৰ গুড়া খুন্দিব যাম চ' তাতে আজি গুড়া চুৰা খুন্দি কালিতো উৰুকাই হ'ল তো পিঠা চিঠা বনাব চাই থাকক আৰু প্ৰায় দেখাই আছোঁ একদম শেষৰলৈকে তো গাইছ এইফালে মা আৰু গুড়া খুন্দিব যাব ওলাইছে এইফালে আছে এয়া চাউল কিমান টেমা ভিজাইছা 10 টেমা চাউলৰ গুড়া মানে আজি খুন্দিম মানে বৰা চাউল বাকী ভাত খোৱা চাউল তল মানে কৰিছোঁৱে তো মানে তেল পিঠা বনোৱা গৈছে আৰু মানে এয়া অকল নাৰিকল পিঠা আৰু তিল পিঠা ন নাৰিকল আৰু তিল পিঠা অকল বনাব তো চাই থাকক দেখাম আপোনালোকক একদম শেষৰলৈকে চাই থাকক তো গাইজ এইটো মানে আমাৰ বিষ্ণু মন্দিৰ অলপমান কাম চলি আছে ইয়াক কাম কৰি আছে তাতে এই মানুহ দেখা পাইছে মানে এইটো বিষ্ণু মন্দিৰ আৰু এইফালে দেখিছে স্কুল এইটো LP স্কুল ইয়াতে আগতে গাইজ পঢ়িছিলোঁ আৰু এইবিলাক বাচ্চাবিলাকে এতিয়া খেলি আছে আগতে আমিও এনেকৈ খেলিছিলোঁ মনতে পৰি যায় গাইজ চাওক এয়া আৰু এইটো মন্দিৰৰ গেটটো আপোনালোকক দেখাম হাতীখিলা বিষ্ণু মন্দিৰ বগীবাৰী আমাৰ এইখিনি হাতীখিলা বুলি কয় আৰু এইফালে আমাৰ বাইদেউ বহি আছে তো এয়াই আৰু দেখাই আছোঁ আপোনালোকক গাইজ অসমীয়া মানুহৰ বিহুটোৱে মেইন তো মানে বিহুত পিঠা চিঠা নবনালে নহ'ব নহয় সেইকাৰণে আমাৰ মাঘ বিহু বহাগ বিহুত পিঠাটো বনোৱাই যায় বিহু তিনিটা যিহেতুকে কাতি বিহুতহে মানে বনোৱা নাযায় কাতি বিহুত বাৰু তো সেইকাৰণে মানে পিঠা চিঠা বনোৱা যাব দেখা আপোনালোকক আৰু বিহু খাবলৈ আহিব সকলোকে জনাইছোঁ তো চাই থাকক আৰু তো গাইজ আমি ইয়াতে গুড়া খুন্দিব আহিছোঁ মানে ঢেঁকী মানে বিচাৰি নাপাওঁ গাইজ আমাৰ ঘৰত আছিলে ঢেঁকী তো মানে বিয়া আছে আমাৰ সেইকাৰণে ঢেঁকীটো উঠোৱা গ'ল বিয়া ফেব্ৰুৱাৰী 8 তাৰিখে আপোনালোকক বিয়াটো নিমন্ত্ৰণ জনাইছোঁ সকলোৱে আহিব তাৰপিছত ইয়াতে মানে এতিয়া গুড়া খুন্দিব যাম মায়ে ভিতৰত সোমালে ময়ো যাই আছোঁ তো চাই থাককচোন দেখাই আছোঁ পূৰা তো গাইজ এয়া আমি এইবাৰ জুৰিলোঁ ঢেঁকী দি আছোঁ আমাৰ মানে অলপ আগত মানুহ আছিলে অলপমান তিল খুন্দি আছিলে তাৰপিছত আহি কেনে 5 মিনিটমান ৰখিলোঁ আৰু তাৰপিছত আমি খুন্দি আছোঁ চাই থাকক আৰু পুৰা দেখাই আছোঁ তো গাইজ মানে ফাইনেলি গুড়া খুন্দা হৈ গ'ল তাৰপিছত মায়ে এই গুড়া আনি আছে এতিয়া আৰু গৈ আছোঁ মানে ঘৰলৈকে তাৰপিছত তাতে নাৰিকল চাৰিকল ৰুকিম এতিয়া গৈ কেনে তো চাই থাকক একদম পুৰা আপোনালোকক শেষলৈকে দেখাই আছোঁ এইটো কিবা পিঠা বনাইছে কি পিঠা হয় এইটো বৰা চাউলৰ কিবা ফুলা পিঠা বোলে আৰু এইফালে এইবিলাক যোগাৰ চোগাৰ কৰি থৈছে এইবিলাক বনাব চাই থাকক আৰু গাইজ চাওক মাৰ মানে ফাইনেলি পিঠা বনোৱা হৈ গ'ল এতিয়া খাম মজা লাগিছে মজা এইটো কিহৰ হয় জানে পিঠাটো একদম ঢিলা হৈছে চাওক এইটো হয় বৰা চাউলৰ গুড়া যে আপোনালোকে দেখাই পাইছে কেনেকৈ মানে গুলিছে তো সেইটো পিঠা আপোনালোকক বনাওঁতে দেখাইছোঁ বাৰু কিন্তু এতিয়া মানে হালধীয়া হৈ আছে প্ৰথমতে দিছিলেহে যে এতিয়া চাওক কি ধুনীয়া কফি কালাৰ হৈ গৈছে খায়ো মজা লাগিছে গাইজ পিঠা হৈ গ'ল এইকেইখনমান বনাইছে আৰু গাইজ মানে দেউতাই বহুত ভাল পায় আমিও ভাল পাওঁ যে এইকেইখনেই বনাইছে আৰু এইফালে তিল পিঠা বনাই আছে ৰ'বক এয়া এইফালে মায়ে তিল পিঠা বনাই আছে এইকেইখনমান হৈছে আৰু বনোৱা তিল এনেকৈ বনাই আছে তো চাই থাকক আৰু গাইজ ইয়াৰ পিছত মানে নাৰিকল পিঠা বনাব নাৰিকল চাৰিকল এতিয়া চুকি দিম মই আপোনালোকক দেখাম তো চাবচোন মানে মই এইবাৰ পিঠা বনোৱা নাই এয়া হেৰি পিঠা বনাইছোঁ কি বুলি কয় ফুলা পিঠা যে আপোনালোকক দেখালোঁ সেনেকুৱা মানে আগতে বনাইছিলোঁ এইবাৰ মায়ে এইখিনি মায়ে বনালে আগতে আৰু বনাইছিলোঁ পৰহি দিনা সেইখন মানে মই বনাইছোঁ তাৰপিছত আৰু নাৰিকল পিঠা এতিয়া বনাব মায়ে আৰু
সেই আৰু জলদি জলদি বনাব, তাৰপিছত মই ভাত পানী বনাম আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ বাৰু, অলপমান দেখাইকে ভিডিঅ'টো আজি সামৰিম। তো চাই থাকক আৰু দেখাই আছোঁ। তো গাইজ চাওক, এয়া পৰহিনে বনোৱা পিঠা, এইটো মই বনাইছিলোঁ এইটো। তাৰপিছত আৰু গাইজ আৰু বনাইছিলোঁ ফুলা পিঠা, মানে তেল পিঠা, আৰু আমাৰ ইফালে ফুলা পিঠা বুলি কয়, সেইকাৰণে আমাৰ ভাষাত কৈ দিছোঁ। তাৰপিছত আৰু মানে সেইখন শেষেই হ'ল খাই একদম ভাল লাগিছে, কিন্তু একদম টেষ্টি লাগিছে, খাই শেষ হ'ল। সেইকাৰণে আৰু দুখনমান বনাইছে মায়ে। তাৰপিছত শুকান পিঠা বনোৱা নাছিলোঁ, নাৰিকল তিল, এতিয়া আজি বনাব নাৰিকল তিল, কালিলৈকেতো উৰুকা হ'লেই। তো চাই থাকক, কালিলৈকে আৰু এটা ধামাকা ব্লগ আহি আছে উৰুকাৰ, আৰু দেখাই আছোঁ, চাই থাকক। গাইজ এটা আমাৰ ঘৰত মানে বৈদ্য দস্যু আছে, এইটো এটা দস্যু। আৰু এইফালে চাওক, এইবিলাক মেকুৰী কামুৰিছে সেইদিনাখন, আৰু আমাক কি কৈছে জানেনে গাইজ? মিছা কথা কৈছে, এয়া ৱালত মানে চেচুৰা খাই কেনে মাথা ঘূৰাই পৰা বুলি কৈছে, তাৰ ষ্টাইল চাওকচোন, তাৰ দামাৰাটোৰ ষ্টাইল চাওক। মোক নেদেখাবি গাইজ। এইটো আপোনালোকক যে দেখালে, এইটো মোৰ ভাইটি হয়, নিজা ভাইটি। আমি দুজনেই ঘৰত, মই ডাঙৰ, সি সৰু। সি এবাৰ ক্লাছ 10ত, সি এবাৰ ক্লাছ 9ত, 10 পাবহে মানে, বছৰেকীয়া পৰীক্ষা আহি আছে তাৰ ফেব্ৰুৱাৰীত। তো মানে এনেকুৱা বজ্জাত কি ক'ম, মানে CIDও পাত্তা নাপাব, ইয়াক CID হ'লে চাজিব পুৰা। মানে কি ক'ম আপোনালোকক, মোৰ ফ্ৰেণ্ডবিলাকে বা মোৰ কোনোবা মানুহবিলাকে জানেই সি কেনেকুৱা, কি ক'ম আৰু উপায় নাই গাইজ। ঘৰত যদি কোনোবা ভণ্টি থাকিলেও ভাল, ভাইটি থাকিলে বহুত বেয়া গাইজ, তামাম বজ্জাত। যাৰ ভাইটি আছে সিহঁতে গম পাই চাগে, ভণ্টি থাকিলে বহুত ভাল, মোৰ মতেদি মানে। আৰু কমেণ্টত জনাই দিবচোন, কাৰ ঘৰত এনেকুৱা মানে CID আছে। এয়া এতিয়া নাৰিকল চুকিম মই, এইবিলাক কৰি ল'লোঁ। আৰু এইটো চাওক, নাৰিকলৰ ভিতৰত কদম নে কি কয় বা আপোনালোকৰ ফালে কি কয়, আমাৰ ফালে কদম কয়। এই সৰুতে খাইছিলোঁ, এতিয়া নাখাওঁ, বেয়া লাগে। তো গাইছ, এয়া এতিয়া মই ধুনীয়াকৈ কৰিম, মানে ভিডিঅ' কৰা মানে মানুহ নাই, এতিয়া মই যে কৰিম, ভিডিঅ' কৰা মানুহ নাই। ভাইটি মানে দোকান গৈছে, সি যদি আহি পায় তেতিয়াহ'লে মই কৰিব দিম, আপোনালোকক দেখাব চেষ্টা কৰিম। তো চাই থাকক আৰু গাইজ। এয়া চাওক, নাৰিকল চুকি আছে, এইফালে দেখাই দিয়া। ফাইনেলি মানে আহি গ'ল বাবুই, আৰু কৈছিলোঁ যে দেখাব পাৰিলে দেখাম বুলি। আৰু এইবিলাক দেখাই দিয়া, এইবিলাক হ'ল, এই 3টা হ'ল, আৰু এই 3টা আছে, মানে 3টা নাৰিকল 3 ফাল্লা হ'ল, আৰু 3 ফাল্লা আছে। তো এইখিনি এতিয়া ৰুকো, মই অলপ দেখাই দিয়া। তো গাইজ চাওক, তাৰপিছত এইখিনি ভাজি চাজি দিম, মায়ে পিঠাখিনি বনাব, আৰু ভাত বনাব আছেই। ভাত চাত বনাই আপোনালোকক তাৰপিছত দেখাম। তো চাওক, আৰু কৰি আছোঁ, তো চাই থাকক গাইজ। আৰু অলপমান আছে, এইখিনি আধা হ'ল, তাৰপিছত আৰু 3টা টুকুৰা আছে, এই 3টা টুকুৰা কৰি ভাত চাত বনাম, এইখিনি ভাজি চাজি। তো চাই থাকক গাইজ। এয়া হ'ল আজি ৰাতিৰ খানা, আৰু এতিয়া অলপ পাছতকৈ বনাম, তো চাই থাকক। তো গাইজ, এইফালে আমাৰ আলু পিঁয়াজ কুটা হৈ গ'ল, এইফালে আছে আদা ৰহুন। তো এতিয়া চিকেনটো বনোৱা হ'ব, এইফালে পানী গৰম হ'ব দিয়া গৈছে, আৰু এইফালে নাৰিকলখিনি ভাজা হৈ গ'ল, মায়ে ভাজি দিলে। তো ঠাণ্ডা দিন যিহেতুকে জুইতে কৰিছোঁ, তো চাই এইফালে মানে চিকেন দেউতাই বনালে, আৰু এইফালে আছে ভাত। তো এতিয়া খাম ধুনীয়াকৈ, তো চাই থাকক। তো গাইজ, এতিয়া ভাত পানী খোৱা হৈ গ'ল, আৰু এতিয়া শু আৰু আমি সকলোৱে। তো ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু মোৰ চেনেলটো যদি কোনোবা নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো গাইজ, আজিলৈ বাই বাই, গুড নাইট, টেক কেয়াৰ, আৰু কাইলৈ ধামাকা ব্লগ আহি আছে।